মই ভেৰগাঁও জিলা বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন তৰফৰ পৰা বড'চা নিউজ চেনেল, বড'ল বুবলি, বড'ল থান্দেই, বড'ল ৰাদাব নিউজ পৰ্টেললৈ ভেৰগাঁও জিলা বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই প্ৰেছ মিটখন আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে আমি আজি লৈছোঁ। বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনৰ যি লক্ষ্য আৰু উদ্দেশ্য এই আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। যোৱা 2020 চনৰ 14 ফেব্ৰুৱাৰীত বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন নামে গঠন কৰা হৈছিলে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে 1987 চনত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি বড'ল আন্দোলন, সেই সময়ত নিখিলবোৰ ছাত্ৰ সন্থাৰ লগত গাত লাগি স্বেচ্ছাসেৱক হিচাপে বা ভলণ্টিয়াৰ ফ'ৰ্চ হিচাপে কাম কৰি অহা এই আন্দোলনৰ বহুতো ব্যক্তি বা ভলণ্টিয়াৰ ফ'ৰ্চৰ বহুতো সদস্যই আজি 27 বছৰ ডিপ্ৰাইভ হৈ আছে। সেইকাৰণেই তেওঁলোকৰ আজি পানীত হাঁহ নচৰা অৱস্থা, তেওঁলোকৰ ঘৰ সংসাৰ চলাই নিয়াত যথেষ্ট হাবু দাবু খাবলগীয়া হৈছে। তেনে ক্ষেত্ৰত সেই বড'ল মুভমেণ্ট অৰ্থাৎ বড়ো আন্দোলনৰ সময়ত হিচাপে অংশগ্ৰহণ কৰা গোটেই বিটিআৰৰ সদস্যসকলে একগোট হৈ বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন নামে এটা মঞ্চ গঠন কৰা হৈছে। ইয়াৰ 4টা মূল মন্ত্ৰ লৈ বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনৰ গঠন কৰা হৈছে। প্ৰথম হৈছে নেশ্যনেলিজিম অৰ্থাৎ জাতীয়তাবাদ, দ্বিতীয় হৈছে ছ'চিঅ' ইকো অৰ্থাৎ সামাজিক পৰ্যাবৰণ, তৃতীয় হৈছে চেৰিটেবল দানশীল মনোভাৱ, আৰু চতুৰ্থ হৈছে মানৱ সেৱা অৰ্থাৎ স্বেচ্ছাসেৱক সমাজৰ কাৰণে। এইখিনি মূল মন্ত্ৰ লৈ বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনে আগুৱাই আহিছে। আৰু ঠিক তেনেকৈ বৰ্তমান সময়ত গোটেই বিটিআৰত সকলো আমাৰ জিলা কমিটি গঠন হৈছে, আঞ্চলিক কমিটি গঠন হৈ গৈছে। ঠিক তেনেলেখীয়া আমিও চেণ্ট্ৰেলৰ পৰা নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰেছ মিটটো লৈছোঁ। সেইকাৰণে আমি এই মুহূৰ্তত বৰ্তমান যি ৰাজনৈতিক বাতাবৰণ এটা চলি আছে, যে আজি এই ৰাজনৈতিক বাতাবৰণটো এনেকুৱা যে বড'ল মুভমেণ্টৰ সময়ত যিসকল হিচাপে অতি কষ্ট কৰি জাতিটোক আগুৱাই নিয়াত দেহে কেহে লাগি আজি যিটো পৰ্যায়ত বড়ো জাতিটোক আগুৱাই লৈ আহিলে, কিন্তু সেইখিনি সময়ছোৱাত যিহেতু আমাৰ মাজৰ পৰাই বহুতে MP, MLA, মিনিষ্টাৰ, MCLA হৈছে, কিন্তু বাস্তৱত কিন্তু এই বড'ল মুভমেণ্টৰ সময়ত যিসকল ব্যক্তিয়ে হিচাপে জাতিৰ হৈ কাম কৰিছিল, সমাজৰ হৈ কাম কৰিছিল, যিসকল সেই বড'ল আন্দোলনত শ্বহীদ হ'বলগীয়া হ'ল, যিসকল ব্যক্তিয়ে সেই আন্দোলনৰ সময়ত নিজৰ ঘৰ বাৰী সম্পত্তি বিনষ্ট হ'ল, সেই মানুহখিনিক কিন্তু আমি দেখিলোঁ আজি 27 বছৰে নিৰ্পিত হৈ আছে বা ডিপ্ৰাইভ হৈ আছে। গতিকে সেই মানুহখিনিক চোৱা চিতা কৰাৰ কাৰণে বা যিকোনো এটা পুনৰ সংস্থাপন এটা লক্ষ্য লৈ বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনে খুব দকৈ চিন্তা কৰিছে। আৰু সেনে ক্ষেত্ৰত এই আহি থকা নিৰ্বাচনত এটা সিদ্ধান্তও গ্ৰহণ কৰিছে যে আহি থকা এই নিৰ্বাচনত পোনপটীয়াকৈ নৱগঠিত UPPL দলক বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনে পোনপটীয়াকৈ ছাপোৰ্ট দিছে বা সমৰ্থন দিছে। কিন্তু এইখিনিতে এটা কথা কৈ থোৱা ভাল, বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন কোনো ৰাজনৈতিক দল নহয়, কোনো পলিটিকেল দল নহয়। ই এটা নন পলিটিকেল অৰ্থাৎ অৰাজনৈতিক এটা মঞ্চ। গতিকে কোনোবাই হয়তো ভাবিব পাৰে যে ৰাজনৈতিকৰ লগত কিবা মিল থাকিব পাৰে, ঠিক তেনেকুৱা নহয়। যিহেতু বড'ল মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন সদস্য গোটেই এক্স আপছু বা এই 1987 চনৰ পৰা যি বড়োসকলৰ আন্দোলন হৈছিল, সেই আন্দোলনত জঁপিয়াই পৰা যিখিনি
মানে দুৰ্ভাগ্য ব্যক্তি বা যিসকলে শ্বহীদ হ'ল সেই শ্বহীদসকলৰ আমি প্ৰাপ্য আমি দাবী কৰিছোঁ বা যিসকলে পুলিচ মিলিটাৰীৰ কোব খাই যিসকলে আজি দৈহিকভাৱে সুস্থ নহয় তেওঁলোকক মানে চোৱা চিতা কৰাৰ আৰু লগতে যিসকলে সেই সময়ত আন্দোলনৰ মুভমেণ্টত জোৰদাৰ মানে আন্দোলন কৰি আজি ঘৰতে বহি নিজৰ ঘৰ চলাই নিয়াত অসুবিধাৰ সন্মুখীন হৈ আছে ল'ৰা ছোৱালী আজি MA BA পঢ়ি কোনো সংস্থাপন পোৱা নাই বিভিন্ন ৰাজ্যত ঘৰ এৰি তেওঁলোকে উচ্চ শিক্ষা লৈও চাকৰিৰ অভাৱত গুজৰাট তামিলনাডু মুম্বাই তেনেকুৱা জেগাত কাম কৰিবলৈ যাবলগীয়া হৈছে গতিকে ঠিক তেনেকুৱা এটা পৰিস্থিতি সন্মুখীন হৈ আজি বড'লেণ্ড মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যনে আমিও এটা পৰিৱৰ্তন বিচাৰিছোঁ যিহেতু আমি দেখি আহিছোঁ আমাৰ মাজত প্ৰথম 1993 এই BSCৰ পৰা এই নহ'ল তাৰপিছত সশস্ত্ৰ সংগঠন মানে BLT আন্দোলন কৰিলে 6 বছৰৰ মূৰত 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC একৰ্ড হ'ল BTC একৰ্ডৰ পিছত বড়োসকলৰ মাজলৈ এটা ৰাজনৈতিক ক্ষমতা আহিলে আৰু সেই ক্ষমতাৰ বাঘজুৰি লৈ বহুতো আমাৰ মাজৰ পৰা মন্ত্ৰী MLA MCLA EM হ'ল আৰু ঠিক তেনেকৈ আমি 2 বছৰ ইণ্টাৰিম আৰু 15 বছৰ তিনিটা টাৰ্মছ আমি BPF দলক মানে দেখি আহিলোঁ তেওঁলোকৰ কৰ্মকাণ্ড আমি দেখি আহিলোঁ তো ঠিক তেনেকৈ আহি যি সিদিনাখন 2020 চনত 27 জানুৱাৰীত যি পুনৰ একৰ্ড হ'ল বা যিটো শান্তি চুক্তি বুলি একৰ্ড কৰিল NDFB 4টা গোট নিখিল বড়ো ছাত্ৰ সন্থা বা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যি চুক্তি হ'ল সেই চুক্তিত যিখিনি কথা লেখা আছে সেইখিনি আমি বহুবাৰ পঢ়ি চালোঁ 10-12 বাৰমান পঢ়ি চাই আমি তাৰ ওপৰত এটা পৰ্যালোচনা কৰিছে আমি দেখিছোঁ এই চুক্তিৰ আধাৰত আমিও কিবা সহায়ক হ'ব নেকি বা ঠিক তেনেকুৱা ধৰণৰ আমি ধাৰণা কৰি যে আমি যে এই চুক্তিখনক আখৰে আখৰে যদি ৰূপায়ণ কৰিব লাগে ইয়াৰ দফাসমূহ তেতিয়াহ'লে নিশ্চয় মানে এটা ভাল দলৰ প্ৰয়োজন আছে এটা দক্ষতা থকা বা ভাল লিডাৰৰ প্ৰয়োজন আছে বুলি ভাবিয়েই আমি বড'লেণ্ড মুভমেণ্ট এক চৰকাৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমি UPPL দলক পোনপটীয়াকৈ আমি ছাপোৰ্ট কৰিছোঁ যিহেতু আমি দেখি আহিলোঁ 15 বছৰে BPF দলে কেৱল ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু ঠগ প্ৰবঞ্চনাৰ মাজেৰে 15 বছৰ তেওঁলোকে পাৰ কৰিলে তাৰ বিনিময়ত আমাৰ বড'লেণ্ড মুভমেণ্ট এক চৰকাৰ সদস্যসকলে বা যিসকলে বড'লেণ্ড মুভমেণ্টত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ কোনো মানে সহায়ক হোৱা নাই আৰু আমি দেখিছোঁ বড়োলেণ্ড আন্দোলনৰ সময়ত যিসকল শ্বহীদ হৈছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ পৰা যেহেতু আমাৰ বড়ো আন্দোলনত 2100 আমাৰ শ্বহীদ আছিলে সেই 1100 আমাৰ এই শ্বহীদ আছিলে সেই 1100 শ্বহীদক 5 লাখকৈ টকা যেহেতু BTC বা BPF দলক বা BTC চলোৱা প্ৰাক্তন প্ৰধান মানে হাগ্ৰামা মহিলাই ডাঙৰীয়াক প্ৰদান কৰিছিলে কিন্তু বাস্তৱত আমি আমাৰ তাত যিটো RTI ৰিপৰ্ট আছে সেই ৰিপৰ্ট মতে মাত্ৰ 200 শ্বহীদেহে সেই মানে এই টকাটো মানে শ্বহীদৰ নামত অহা টকাটো তেওঁলোকে পাবলৈ সক্ষম হৈছে বাকী 900 মানুহে মানে পাবলৈ সক্ষম হোৱা নাই ঠিক তেনেকৈ আমি BPFৰ যি 15 বছৰ শাসনকাল এই শাসনকালত আমি কেৱল ভ্ৰষ্টাচাৰ দুৰ্নীতি লণ্ঠন ঠগ প্ৰবঞ্চনা এইবিলাকে আমি দেখি আহিছোঁ তেনে ক্ষেত্ৰত আমি ক'ব লাগিব যে শিশুৰ খাদ্যৰ পৰা খাল খুটা স্প্ৰে মেচিন আঁঠুৱাৰ পৰা সমস্ত দিশত তেওঁলোকে মানে দুৰ্নীতি কৰি আহিছে কণ্ট্ৰলৰ এতিয়া এটা কথা ক'ব লাগিব কণ্ট্ৰল দোকানত মই জনাত 4বিধ বস্তু পায় যেনে চাউল কেৰাচিন আটা আৰু চেনি কিন্তু আমি যে বাস্তৱত দেখিছোঁ আটা আৰু চেনি কিন্তু আমাৰ জনসাধাৰণে নাপায় সেই টকাবোৰ ক'ত যায় আছে আমি গম পাওঁ সূতাৰ নামত 25 কোটি টকাৰ সূতা ক্ৰয় কৰিছে সেই সূতাবোৰ ক'ত গ'ল অংগনবাদী শিশুসকলৰ কাৰণে মানৱ সম্পদ গঢ়াৰ কাৰণে যি সুখাদ্যৰ প্ৰয়োজন সেই সুখাদ্যটো তেওঁলোকে আজি মানে দুৰ্নীতি কৰিছে ইয়াৰ উপৰি অনেক আছে মানে কৈ শেষ কৰিব নোৱাৰা ধৰণৰ আমি যি 15 বছৰ হাগ্ৰামা ডাঙৰীয়াৰ চৰকাৰত আমি দেখি আহিলোঁ গতিকে সেইকাৰণে আমি চিন্তা কৰিছোঁ মানে দুৰ্নীতিৰ কথা ক'লে দুৰ্নীতি সীমাহীন দুৰ্নীতি BPFৰ মানে সেই ৰাজত্ব কালত ঠিক তেনেকৈ আমি আৰু বহু কথা ক'ব লাগিব এতিয়া যিহেতু আমি জনাত BTCত
40টা মানে বিভাগ আছে, 40টা ডিপাৰ্টমেণ্ট আছে। এই 40টা ডিপাৰ্টমেণ্টত আমি যিটো RTI কৰি যিমানখিনি আমি ৰিপৰ্ট পাইছোঁ তাত 20% তেওঁলোকে কাম কৰিব পৰা নাই। গতিকে মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ মানে BPF দল এটা ব্যৰ্থ দল আৰু তেওঁলোকৰ হাতত কোনো প্লেন পলিচি ডিপ্ল'মেচি বা ডিজাইন নাই কাৰণে তেওঁলোকে আমাৰ সমাজখনক আগুৱাই নিয়াত ব্যৰ্থ হৈছে। কাৰণ হাগ্ৰামাই বহু মানে আপোনালোকৰ আগতো বা ইণ্টাৰভিউত কৈছে যে মই আন্দাজতহে মই BTCখন চলাই আছিলোঁ। ডেট মিনছ তাৰ মানে কি? তাৰমানে তেওঁ মানে আন্দাজতে চলাই আছে। কাৰণ এই BTC বা এটা পৰিষদীয় অঞ্চলক আন্দাজে মুন্দাজে চলোৱা এইটো এটা বস্তু নহয়। সেই নেতাজনৰ কি থাকিব লাগে, তেখেতৰ ডিপ্ল'মেচি, তেখেতৰ সমাজ সেৱা চিন্তাধাৰা, মানুহক কি ধৰণে বা নিজৰ অঞ্চলটো কি ধৰণে উন্নতিৰ পথত আগুৱাই এটা ভাল মানে চিনাৰী এটা বনাব পাৰে, সেইটোহে এটা লিডাৰ লক্ষ্য হ'ব লাগে। আমি বুজিছোঁ যে তেখেতৰ কোনো প্লেন পলিচি নাই, কোনো ডিজাইন নাই। সেইকাৰণে তেখেতৰ যি নেতৃত্ব আমি বা 15 বছৰ যি তেখেতৰ ৰাজত্বত তাৰ আমি প্ৰতিটো বস্তু আমি চাইছোঁ, চালি জাৰি চাইছোঁ। আৰু তেনে ক্ষেত্ৰত যিহেতু আমাৰ ভলণ্টিয়াৰ সকলোকো আজি 17 বছৰে তেওঁ মানে ডিপ্লয় কৰি ৰাখিলে। আৰু তেনে ক্ষেত্ৰত আমি আজি চিন্তা কৰিছোঁ যে আমি আশা কৰিছোঁ প্ৰমোদ বড়োৰ জৰিয়তে বা নতুন নৱগঠিত APPL এই দলৰ জৰিয়তে আমি এই 17 বছৰতে লাঞ্ছিত বঞ্চিত হৈ থকা এই ভলণ্টিয়াৰসকলে তেওঁলোকৰ পৰা কিবা সুবিধা পাম নেকি, জীয়াই থকাৰ কিবা এটা ৰাস্তা পাম নেকি, বা আমাৰ ল'ৰা ছোৱালীসকলক আমি কিবা এটা সংস্থাপন দিব পাৰিম নেকি। যিহেতু আজিৰ তাৰিখত যিসকল আমাৰ VFৰ বা প্ৰাক্তন আফচৰ যিসকল ব্যক্তি আজি এই এছ'চিয়েশ্যনত জড়িত হৈছে কাৰো আজি বয়স নাই, তেওঁলোকে চাকৰি কৰাৰ আজি যোগ্য নহয়। তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, ঘৰখনত যাতে কিবা এটা ৰিহেবিলিটেশ্যন অৰ্থাৎ পুনৰ সংস্থাপন পাৱাৰ যাতে যোগ্য হয়, APP দলে যাতে ঠিক তেনেকুৱা আমাক সুযোগ আগবঢ়াব। আমি দেখিছোঁ APP দলৰ যথেষ্ট ডিজাইন আছে, যথেষ্ট প্লেন পলিচিৰ মাজেৰে যথেষ্ট গুড আইডিঅ'লজি লৈ ভাল মানে আইডিঅ'লজি লৈ তেওঁলোকে আগুৱাই আহিছে। গতিকে তেনে এটা আদৰ্শ থকা দলক সহায় কৰাটো প্ৰয়োজন বুলি আমিও বোধ কৰিছোঁ। ঠিক তেনেকৈ বিপৰীতমুখে আমি দেখিলোঁ যে BPF দলৰ যি মানে ডিজাইন নাই। আজি দেখিছোঁ তেওঁলোকৰ ইলেকশ্যনত কেৱল এইকেইদিনত কেৱল BJPৰ লগত কাইজা, আগত কেৱল APPLক গালি পাৰাৰ বাহিৰে তেওঁলোকৰ আমি ইলেকশ্যনত মানে কোনো ভাষণ শুনিবলৈ পোৱা নাই। মোৰ মতে এনেকুৱা হ'ব লাগে, তেওঁলোকে প্ৰুফ দেখুৱাব নোৱাৰে, সেইকাৰণে তেওঁলোকে পগলা কুকুৰে বোকাৰ নিচিনা এতিয়া BJP মানে হেমন্ত বিশ্ব শৰ্মা গালি পাৰি আছে, আগতে মানে প্ৰমোদ বড়ো গালি পাৰি আছিলে, ঠিক তেনেকুৱা এটা আমি তেওঁলোকক দেখিবলৈ পাইছোঁ। কিন্তু আজি প্ৰমোদ বড়োৱে কৈছে ভ্ৰষ্টাচাৰ হোৱা বা বিভিন্ন মানে কি হ'ল নহ'ল আৰু তেওঁ ভৱিষ্যত কি কৰিবলৈ গৈ আছে। গতিকে তেওঁৰ যিবিলাক আঁচনি ডিজাইন তেওঁ স্পষ্টভাৱে ৰাইজৰ আগত মানে কৈ দিছে বা প্ৰকাশ কৰিব পাৰিছে। আৰু সেইকাৰণে আমি আজি দেখিছোঁ যে APPL দলক সকলো জাতি জনগোষ্ঠী মানুহে সকলো দল সংগঠনে ওলাই আহি আজি APPL দলক ছাপোৰ্ট কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি নিশ্চয়তা আমি লৈছোঁ যে এইবুলি মানে APPL দলে জয় হোৱাটো খাটাং।